ঐ পুলো আমাৰ ভেকত দেখো খাই খবৰ নহলাই সি মাইমাক ঠিক যায় নাহায়ে হল দেখো নাৰাতে সি বিয়া চিয়া পাতি চেটেল হলাই কব্বা পাৰা নাই দে ভাই মই একেদিন তাক ফোনো কৰা নাই বেলবনৰ দিনা ফোন কৰিলোঁ সি কৈছি পূজা চাই আহিব বোলে দে আৰু ভেকৰে ভাল দে মাইমাকথেৰ ঘৰ দূৰত হোৱাই যাই থাকিব পাৰে আমাৰ মামাথেৰ ঘৰ হৈছে ইয়াতে গাঁৱতে গেৰি মাৰিলে শুনা পায় কি আৰু মামাথেৰ যাই থাকিবি ঐ কন্দিলো এই ইফালে চাচোন কি হলাই ঐ গাঁৱৰ মানুহগেলা দেখোন ইফালে দাউৰি যাব দিছি আই কিস্তু কি আই হয়তো আই মেৰাক চকলাই মানুহগেলাই সহায় দাউৰি গিয়ে আছে যচোন যো আমিও তদন্তটো কৰোঁ যচোন যো ঐ তো হৰেণে দেখো দাউৰি আছে ৰ তাক একবাৰ মাতো ৰ হৰেণ ঐ ভাইয়াত তন্দে আৰু ইয়াতে কি কৰি আছা তাড়াতাড়ি ঐ ৰ কি হৈছে তাৰমানে আমি এখন ধৰিবই পৰা নাই চব মানুহটোক হয় দাউৰি থাকাই দেখছো ঐ তন্দে গমেই পোৱা নাই ঐ মেলুক দেখো ভূতে ধৰছি চব মানুহ তাক চাবা চাই আছে তাৰমানে ঘৰক গেলি কি কহাই মেৰাক চকলাই মেলু ভূতে ধৰছি কালি ৰাতি বুলি ক'ৰবাত গৈছিল তাতে সি ভূতে ধৰছি এতিয়া সি কিবা ফুল বকি আছে মই যাং হা তন্দে তাড়াতাড়ি কি নকয় আই ভাই ভূতে ধৰছি মেলুক যচোন যো আমিও যাং মোৰ হলি ভাই বিশ্বাস নহয় দে এইগিলা ভূত চুত যচোন যো তথাপিও চাই আহো এই তই বিশ্বাস নকৰিলে কি হ'ল ভূত আছে বা চাহ ভূত আছে মই নাযাং মকাৰি দি ভূত মকাৰি দি অজাক মাতছো ৰবা আহি আছে অজাটো অলপ ধৈৰ্য ধৰাচোন তুমি কলতিয়া মাষ্টৰ ছাৰ আপাটোৰ এনাহান কেইটাৰ পৰাই হলা নকপাদা মাষ্টৰ কালি ৰাতি 10টামান বজাত মায়াক আৰু মই ভাত খাই আছিলো সি ঘৰ চাপাই নাছিল হঠাৎ দেখো সি কাটি মিয়া কুকুৰে খেদাৰ দৰে ঘৰক দাউৰি আহিছি আৰু তেইটাৰ পৰাই এনকে ভ্ৰম বকি আছে হয় নেকি ই কালি বয়া জেগাত গৈছিল নেকি তে কবাক মাষ্টৰ ই কালি কবাক বয়া জেগাতে গৈছিল নেকি ঐ ফুলো মেলুক ভূতে ধৰা হান লাগা নাই আই ই কবাত চকটকে খালাক নেকি মোৰো হেনাহান লাগছি ই কবাত চকটকে খালাক নেকি ডাঙৰকে অজাটো দেখো আহিয়ে নাপলাকা কলিতা মাষ্টৰ মোৰ ফোন কৰিব 2 ঘণ্টাই হ'ল ইতিয়াত গেলি আহিয়ে বনাই দেখো ring pring 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 prang ring pring 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 prang আইছিয়া মাষ্টৰ অজাটো আইছিয়া ring pring 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 prang ভূতে ধৰা বাচ্চা ক'ত মোক দেখুৱাই দিয়ক বাবা এইটো আমাৰ ভূতে ধৰা বাচ্চা ইয়াতে শুই আছে বাবা ভাল কৰক মোৰ বাচ্চাক মই আহিছোঁ যাতে আপোনালোকে টেনশ্যন নল'ব এই ভূতক মই খেদি এই দুনিয়াৰ পৰাই আঁতৰাই দিম ৰিং প্ৰিং 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 প্ৰাং এই ভূত এই বাচ্চাৰ দেতেক কৰি তাই গুচি যা নহ'লে তোক মই এনেকুৱা জাল দিম এনেকুৱা মন্ত্ৰ মাতিম তোৰ এই দুনিয়াত জাগাই নব তই এই বাচ্চাৰ দাই এৰি গুচি যা মখিলাকৈ মই নাজানো দেখে দি মোক ভূত মখলাক না এই বাচ্চাক ভূতে ধৰা নাই ভূতে ধৰা নাই বাবা আপুনি কি কৈ আছে এইগিলা ভূতে ধৰা নাই যদি ইয়াৰ কিয় না হ'ল ই ডাঙৰ চক খাইছে ই ডাঙৰ ভূতৰ চক খাইছে ই যোৱা ৰাতি কৰবাৰ বিয়া ঠাইলৈ গৈছিল আৰু তাতে ই ডাঙৰ চক খাইছে আৰু এই চকটো ইৰ মন মগজুত বহি গৈছে এই চকটো এতিয়া ইৰ দেহৰ পৰা আঁতৰাব লাগিব বাবা কেনেকে গুচাব চকটো দেহাৰ পৰা মানে কেনেকে আঁতৰাব চকটো তোমালোকে টেনশ্যন নল'বা এই বাবাৰ হাতত সকলো সমস্যাৰ সমাধান থাকে মই এই বাচ্চাক ইটা এটা হাপাকাইনা চৰ লগাম আৰু এই হাপাকাইনা চৰটো পায়ে তাৰ দেহৰ পৰা গোটেই চক নোহোৱা হৈ যাব আৰু ই সুস্থ হৈ উঠিব মেৰাক চকলাই হাপাকাইনা চৰ দি পেলাই ভূতৰ চক নোহোৱা কৰিব ক'ৰ বাবা এইটো 1 2 3 কোন বইনের বুটাকে মোক মাইছা মোৰ পাপাটো ভাল হ'ল দে মোৰ পাপাটো দেহাৰ পৰাই ভূত চুত বলে গেল দে
অ' মাই কি হৈছে এইগিলা কিনো কয় মই ভূতৰ চক খাইছিলোঁ মোৰ আকৌ মনতে নাই দেখো ৰ এইগিলা বাদ দি মোক এতিয়া চটটো মাৰিছিল গুণিয়াই সেইটো কচোন মোক আগে কি মোক হাপা কাইনে চৰ মাৰি ভাল কৰিছি বাবাই ঐ বাবা বইনেৰ পুতাক তই মোক চৰ মাৰিয়ে ভাল কৰিলি চটটো নামেলি নলাকৈ হা এতিয়াও গোটেই কাণ মোৰ ৰিং ৰিঙি আছে ঐ মেলু হ'ব দে তই বাবাৰ ওপৰত ইমান খং কৰিব নালাগে সেই বাবাই তোক ভাল কৰিলাক নহ'লে যি তোৰ কি হলাক হয় আজি হলিও চৰ মাৰি আৰু কাবাক ভাল কৰে নেকি কোনবাই ঐ বাবা চাও চাই দি মই যাব লাগে এই সেইটো মেলু দেখুৱাই আকলাই বহি আছে আচোন যাং তাৰ কাষত গেলি সুধো কালি আচলতে হৈছিল কি যোচোন যো মেলু হা কণ্টি লোৱাত দেখুৱাই ঐ মেলু তই আমাক লগত চলি বুলি ভালকে কচোন আচলতে কালি ৰাতি হৈছিল কি আই ভাই কি কম মই টাউনৰ পৰা এটা ভাল পেপচি কিনিছিলোঁ আৰু এই পেপচিটো মই খোৱা জেগা বনাইছিলোঁ কালি ৰাতি তাৰপিছত কি আই কচোন बरसात के मौसम में तन्हाई के आलम में मैं घर से निकल आया बोतल भी उठा लाया अभी जिंदा हूँ तो जी लेने दो भरी बरसात में पी लेने दो मेरा सकलाई নিজৰ পইচা দি পেপচি কিনো তথাপিও পেপচি খোৱা জেগা অলপ নাপাং এই মানুহ বাদ ধৰি এই গোটাই ৰাস্তাটোত বাহৰ তলত আড্ডা পিটি মৰিব যা মেৰা চকলাই আজি এই পুৰণা মেডিকেলখনৰ ভিতৰতে খাম যা পেপচিটো মই কোন মাকা লালাচা মোক পেপচি খোৱাত বাধা দিবা আলে হেই মেৰা চকলাই দৰ্জা খোলা মাধান পাঙাই নাই মেডিকেলৰ ভিতৰতে কোনোবা আছে চালা ইমান দামী দি কিনি আনি পেপচিটো আজি মোৰ খোৱা নবহানে পাইছোঁ হেই মেৰা চকলাই কি আই কিয়ে মাতি আহিনকে ভূত চুত না কি আই নাই পুৰণা মেডিকেলখনত ভূত আছে আই মেৰাক চকলাই পেপচিটো খাব আহিলোঁ একে যদি এইবাৰ মোক ভূতে ধৰে চেছ মই মেৰাক চকলাই ভূত একে এতিয়া আহিছা তই সেইটো আমাৰ এলেকা ভূত ভাই মই নাহো দে মোক যাবা দি এইটোৱে ঘটনা বম ডাঙাৰাই ভূতটো একদম বগা কাপোৰ পিন্ধা উৰি উৰি মোৰ দেখি আহিছি মোৰ এতিয়াও গান নম হিয়েৰি উঠি আই সেই কথাটো মনত পৰিলি মেৰাক চকলাই মেলুৱে ভূত দেখা কথাটো মোৰ কিবা বিশ্বাস নাই আই বিশ্বাস নাই মানে কিতে তোৰ মতে মেলুই মিছা কৈ আছে নেকি মেলুই মিছা কোৱা আন লাগা নাই কিন্তু আজিৰ দিনত আৰু এইবিলাক ভূত চুত বিশ্বাস কৰিব পাৰি নে মোৰ কিন্তু কেছটো অলপ বেলেগ হানে লাগছি কিনো কয় আই ঐ বোলো আমি এটা কাম কৰিছোঁ কি কাম কৰা আজি ৰাতি আমিতো যাওঁচোন ভাঙা মেডিকেলখনত গেলি ভূত দেখা বাং নাচাং পাগলা আহিছা নেকি মই নৰো যাবা মোৰ ভয় লাগে দেই মেৰাক চকলাই আকৌ ভয় কৰিব লগা নাই আমি দৌ যাম কি ভয় লাগিব আৰু এইগিলা ভূত চুত এনাও নাই তই বিশ্বাস কৰা নেকি ভূতক নহয় মানে মেলৈ ভূত দেখছি না সেইকাৰণে ভয় লাগে দেচোন যাবা যদি আমাৰো কিবা এটা হৈ যায় তাতে কি কৰিবি তেতিয়া দেই তই এনাই টেনশ্যন লৈ আছা ভাই তই মোৰ লগত গেলি হ'ল না একো নহয় আমাৰ এটা কাম কৰতে আমি দুৱাকলাই নাযাং আৰু দুটামান মানুহ লো দেই ভয় পাদ্ৰা যা হ'ব মই হৰেণ আৰু কুণ্টেলেৰে কম যদি যাই তান্দেতো গেলে নেগলি আমি দৌলিও যাম আজি ৰাতি অলবি 9:30 মানত মই এতিয়া যাই থাকোঁ এই মেক চকলাই নি মোৰ এনাই ভয় বেছি আৰু এই কণ্টি লৈ ফাঁচা লাগ মোক আজি দে আৰু হনুমানৰ নাম লৈ যাব লাগিব